चलो गाइस चेक करो हे गाइस व्हाट्सएप एंड वेलकम बैक टू माय यूट्यूब चैनल की ब्लॉग्स देन गाइस बहुत दिन पिছত এনেকৈ ভিডিও শ্বুট কৰিছোঁ আৰু বৰ্তমান আছে পেলাই মোৰ বাইকত আৰু বাইকখনৰ অৱস্থাটো মানে বেলেগ বেয়া হৈছে আৰু আফটাৰ এ লং টাইম মানে বহুত দিনৰ পিছত এনেকৈ ভিডিও ষ্টাৰ্টিং কৰিছোঁ তো সকলোকে গুড ইভিনিং আকৌ সকলো ভালে আছে আৰু তাইফালে থাকোঁ তো এইফালে চেক কৰাবে বাইক গোটেই ফ্লেট হৈ আছে মানে চকাটো কি হ'ল নাজানো কম অকণমানহে আছে তো ফাৰ্ষ্ট অফ অল গাইছ বাইকখনত কি হৈ আছে চাবগৈ লাগিব মানে হয়তো হাৱা গ'ল নহ'লে পেচ ওলালে কিবা সোমালে চাগে আই থিংক একেবাৰে কমি আছে তো ফাৰ্ষ্ট অফ অল মই যাওঁ হাৱা দিবৰ কাৰণে হাৱাটো দি লওঁ আৰু বহুত দিনৰ পিছত ভিডিঅ' দিছোঁ তাৰ কাৰণে চৰি মানে অকণো টাইম পোৱা নাছিলোঁ বিজি আছিলোঁ অলপ কামত আৰু এইকেইদিন মানে বৰষুণ দি আছিলে ক'তো যাব পৰা নাছিলোঁ তো আজি ভাবিছোঁ এইফালে দেখিছে ওলাই আহিলোঁ অলৰেডি তো যাওঁ প্ৰথম মানে পেজটো মৰাই লওঁগৈ বা কি হৈ আছে চেক কৰাই লওঁ বাইকখনৰ চকাটো তাৰপিছতে লগ পাই আছোঁ ডাইৰেক্ট তোমালোকক মটৰ ব্লগত তো লেটছ গো এইটো চাই দিওঁ কিমান কণ সোমাই গ'ল এইটো সৰু গজাল হেৰিয় গজাল পিন গজাল এইটো সোমাই আছিলে কিয় 4,000 4,500 টকা এপলটোত আৰু দাম তো ফাইনেলি গাইজ আহি গ'লোঁ মটৰ ব্লগিঙত এফালে চেক কৰা নীলিমা আৰু অলপমান গোটেই লেতেৰা হৈছে কাৰণ গোটেই ৰাস্তাটো মানে অৱস্থাই নাই বোকা আৰু ৰাস্তা যিহেতু বনাই আছে আমাৰ সেইফালৰ ৰাস্তাটো মানে ঘৰৰ পৰা ওলোৱাৰ পিছতে গোটেই বোকা লাগিয়ে যায় আৰু প্ৰেছ এটা ওলাইছিলে মানে যিহেতু দেখিলে ক্লিপত তো প্ৰেছ মাৰি ডাউন হৈ গ'ল আৰু এইফালে টাইম হৈ গ'ল চেক কৰা 3:37 3:30 হৈ গ'ল তো ভাবিছোঁ অলপমান এতিয়া ওলাই যাওঁ তো ওলাই যাওঁ মানে অলৰেডি ওলাই আহিলোৱে তো অলপমান হাইৱে ছাইডতে যাওঁ কাৰণ হাইৱে ৰাস্তাটোৱে মানে অকণমান ভাল চলাবলৈ বাকীটোতো ৰাস্তা জানাই আমাৰ সেইটো ছাইডৰ ৰাস্তা গোটেই অৱস্থাই নাই তো সেইটো কাৰণে মানে সেইটো ছাইডে যাবই নোৱাৰি তো গ্লভছ আছে গ্লভছযোৰ আজি পিন্ধি লওঁ তো তাৰপিছতে ভাবিছোঁ সৰুকৈ এটা ৰাইড কৰোঁ অকণমান ওলাই যাওঁ আৰু তোমালোকৰ লগতো কথা কেইটামান পাতিবলগীয়া আছে তো সেইটো কাৰণে যাওঁ আৰু ভিডিঅ'টো লাইক কমেণ্ট কৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে গম পাইছাই শ্বেয়াৰো কৰি দিবা তো লেটছ গো গাইজ তো গ্লভছযোৰ পিন্ধি লওঁ তাৰপিছতে আকৌ তোমালোকক লগ পাই আছোঁ চলো তো অ'কে গাইজ আহি গ'লোঁ হাইৱেত আৰু অলপমান যাওঁ দেৰগাঁও ছাইডে গম পাই মানে এইটো ৰাস্তা অকণমান ভাল আৰু সেইকাৰণে এইটো ৰাস্তাত আহিবলৈ মানে আহিয়ে থকা হয় কাৰণ এই ৰাস্তাটোৱে আছে নেকি অকণমান ভাল মানে হাইৱেৰ ভিতৰত বাকী ইফালেতো তিয়কৰ ছাইডে গম পোৱাই যাবই নোৱাৰি তো সেইটো কাৰণে এই ৰাস্তাটোত আহি থকা হয় বিশেষকৈ তো ব'লা অকণমান আগলৈকে দি যাওঁ আৰু তোমালোকলৈ এটা ভাল খবৰ আছে আৰু অকণমান এটা বেয়া খবৰ আছে আৰু আগত এফালে গৈ আছে মামাহঁতৰ গাড়ী তো কৰিবা নেই গাইজ তাকে ভাল খবৰটো এইটোৱে যে বাইকখনৰ কাৰণে কেইটামান পাৰ্টছ অৰ্ডাৰ দিয়া হৈ গ'ল অলৰেডি মানে বাইকখন চেঞ্জ হৈ যাব একদম পূৰা টোটেলি চেঞ্জ হ'ব কাৰণ ইয়াৰ কাৰণে বহুতখিনি কিট বাহিৰৰ পৰা অৰ্ডাৰ দিয়া হৈছে চেন্নাইৰ পৰা অলৰেডি তাৰ পৰা ডেলিভাৰ হৈ গ'ল আৰু আহোঁতে টাইম লাগিব 10-12 দিন লাগিব আৰু বেয়া খবৰ এইটো হ'ল যে 2 দিনমান লেট হ'ব যিটো ৰাইডৰ কাৰণে আমি প্লেনিং কৰি আছিলোঁ তো সেই ৰাইডটো অকণমান 2 দিনমান লেট হ'ব যোৱাটো যাম বা 2 দিনমান লেট হ'ব এইটো কাৰণে লেট হ'ব
কাৰণ বস্তুখিনি আহি লওক ভাবিছোঁ গোটেইখিনি লগাই মেলি ফিক্স কৰি পেলানি নতুন এটা গ্ৰাফিক্সৰ হেতি নতুন ৰাইডটো মাৰিম। বহুতখিনি বাইকখনৰ লুকছে চেঞ্জ কৰি দিম এভৰিথিং। বহুত বস্তু অৰ্ডাৰ দি থৈছোঁ, আহি পাওঁতে অকণমান লেট হ'ব, 12-13 দিন লাগি যাব। আই থিংক নেক্সট মাহৰ 6-7 তাৰিখৰ ভিতৰত আহি যাব মানে 10 তাৰিখৰ ভিতৰত আই থিংক আহি যাব লাগে গোটেইখিনি পাৰ্টছ। আৰু যেতিয়া আহি যাব না ইনষ্টল কৰি দিয়াৰ লগে লগে ভাই গোটেইখিনি মানে নেক্সট লেভেল লাগিব আৰু ওৱান এণ্ড অনলি ইন আছাম হ'ব। বহুতখিনি মানে চেঞ্জ হৈ যাব বাইকৰ এভৰিথিং পাৰ্ট চেঞ্জ। অকল মাত্ৰ ভাবি লোৱা ছাইডৰ অকল পেনেলকেইটা বাহিৰে বাকী চব চেঞ্জ হৈ যাব বাইকখনৰ এভৰিথিং। তো আহি লওক, সেইকাৰণে অকণমান ৱেইট কৰিছোঁ, ৰৈ দিওঁ আৰু তোমালোকলৈ মানে মজাকৈ একদম বাইকখন ৰিভিল কৰিম, এটা মজা লুকছৰ সৈতে, নতুন এটা লুকছৰ সৈতে ৰিভিল কৰিম। তো তেতিয়ালৈকে ষ্টে টিউন গাইজ, ছাপোৰ্ট কৰি যোৱা অকণমান। আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই কাৰণ গম পাইছে মানে কামত বিজি আছিলোঁ আৰু আহিবলৈ এইকেইদিন বৰষুণ দি আছিলে অলপমান। কালি ভাবিছিলোঁ আহিম বুলি, বাট কালিও আহিব নোৱাৰিলোঁ কাৰণ বৰষুণ দি আছিলে যিহেতু। তো বৰষুণ দি থকাৰ কাৰণে আহিব পৰা নগ'লে। গাইজ এইফালে পাই গ'লোহি চুকাফা স্বৰ্গদেউ চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰ আৰু এইখিনি অলপ ৰৈ দিলোঁ। আৰু এটা মানে মেইন কাৰণ হ'ল অলপমান টাইম লোৱাৰ মানে দুদিনমান দেৰিকৈ যোৱা মেইন কথা হ'ল মানে যিখন RC390 আছিলে সেইখনো যোৱা কথা আছিলে, বাট সেইখনৰ ফ্ৰণ্টৰ যিটো এইটো চেচিছটো, সেই চেচিছটো ইয়াৰ পৰা বেলেগ হৈ গ'ল মানে ভাগি গ'ল। তো সেইটো কাৰণে সেইটো আনিব লাগিব। সেইডাল অলৰেডি আনিলে চাগে আই থিংক, আনি পিনি লগাব লাগিব। লগোৱাৰ পিছতে সেইখন নিব পৰা হ'ব। আৰু যিহেতু সেইখনো যোৱা কথা আছিলে সেইটো কাৰণে মানে অকণমান পষ্টপন কৰা হ'ল। এইফালে গৈছে আমাৰ মামাহঁতৰ গাড়ী। চ' একো নাই, মই বাইকখন ভাবিছোঁ তেতিয়ালৈকে আৰু এটা ছাৰ্ভিচিং দি দিম আৰু গোটেইখিনি পাৰ্টছ মানে চেঞ্জ হৈ যাব এভৰিথিং। মানে বহুতখিনি কিট অৰ্ডাৰ দিয়া হৈছে অলৰেডি, আহিলে বাৰু তাৰ পৰা ওলাই পেলাই আনি। বাকী টাইম লাগিব কাৰণ বাহিৰৰ পৰা অনা হৈছে যিহেতু চেন্নাইৰ পৰা। তো অকল এইকেইটা ফেৰিঙৰ বাহিৰে বাকী গোটেইখিনি মানে চেঞ্জ কৰা হ'ব বাইকখনৰ। আৰু গোটেই বেলেগ এটা এক্সটি কিট আনিছোঁ, বহুতখিনি বস্তু অৰ্ডাৰ দিছোঁ একেলগে। তো আহক তাৰপিছতে নতুন এটা গ্ৰাফিক্সে সিহঁতি ভাবিছোঁ বাইকখন চেঞ্জ কৰিম। তো তেতিয়ালৈকে সিহঁতি অলপমান ছাপোৰ্ট কৰা আৰু নতুন গম পাইছা যিটো গ্ৰাফিক্স মাৰিম আৰু অকণমান ইউনিক মাৰিম। আৰু যিহেতু নতুন কিটৰ সৈতে ভাবিছোঁ তোমালোকে এটা কমেণ্ট কৰা যে গ্ৰাফিক্স মাৰোঁ নে ডাইৰেক্ট কালাৰ মাৰি দিওঁ, মানে ৰং মাৰোঁ, কোনটো কৰিলে বেটাৰ হয়, মানে কালাৰ মাৰিলে বেষ্ট হ'ব নে গ্ৰাফিক্স মাৰিলে বেষ্ট হ'ব। কাৰণ যিহেতু কিটটোত যদি ৰং কৰোঁ তেতিয়াও কোনো প্ৰব্লেম নাই, আৰু যদি কিটটোত কেনেবাকৈ গ্ৰাফিক্স মাৰিলেও কোনো প্ৰব্লেম নাই। চ' তোমালোকে কমেণ্ট কৰা যে গ্ৰাফিক্স মাৰোঁ নে ডাইৰেক্ট ৰং মাৰোঁ। What a view, man. Okay. So okay guys, let me show you again. यहाँ पे रुकते हैं थोड़ा सा, फोटो खींच लेते हैं बाइक के लिए। हो स्टोरी पे लगाना है। तो गाइस এইফালে মানে আৰু কেইদিনমানৰ পিছত আৰু মজা লাগিব দেখিবলৈ চিনেৰীটো। এইফালে যিমানখিনি গছ আছে চব আজাৰৰ গছ, আৰু যেতিয়া মানে আজাৰখিনি ফুলিব ন তেতিয়া মজা লাগিব। আৰু বেছি দিন নাই, আৰু খুব বেছি এমাহ দুমাহ, তাৰপিছত একদম কৈছোঁ নহয় আজাৰ ফুলিব। আৰু A1 টপ নচ গাইজ, টপ নচ লাগিব। তো ओके, क्या बोलती रे पब्लिक, चलो।
এপিছ'ডটো কেনেকুৱা পালা জনাবা আৰু যদি ভাল লাগিছে গম পাইছা লাইক কমেণ্ট কৰি দিবা আৰু এতিয়া ব'লা যাওঁ আকৌ অকণমান মানে এনেই ওলাই আহিছিলোঁ তোমালোকৰ লগত কথা অলপ পাতিবৰ কাৰণে আৰু বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাই যিহেতু তো গাইজ লেটছ গো চলো গাইজ চেক কৰো Guys, khatay zahar. Lovely man. ये मस्त है भाई कसम से कहूँ VT is the best. बाकी भाई जी गाड़ियाँ चलाऊँ लगे जी बाइक चलाऊँ 390 चलाऊँ भाई बेलेग किबा RS NS जोने चलाऊँ बट VT इज द VT और रॉकेट है माने बेलेग बाइक सब बाइक मोर कारण बेस्ट किन्तु माने 150 सेगमेंटत माने किलार मेसिन বুলি ক'ব লাগিব तो माने 400cc যেনেকৈ RC 390 या ड्यूक 390 तो 155 ভিতৰত মানে 200cc ভিতৰত देन किलार मेसिन गाइज कसम से कहूँ लिटरली दिस इज किलार मेसिन यार भाई लुक्सर लगतो नम्बर 1 और टॉप स्पीड बा जी नक इनिशियल पिकअप हक एकदम मैं कहूँ ना मस्त बाइकन गाइज और एडाल एक्रोबेटिक नय ये भिडिओते आई थिंक चागे लास्ट पाबा तुम्हारे और यार पिछत मैं एडाल खुली दिम दुदिनमाনৰ কাৰণে অকণ বাইকখন ৰেষ্ট দিম আৰু তাৰ পিছতে অলৰেডি পাই যাবহি বাইকখনৰ যিমানখিনি পাৰ্ট মানে কিট অৰ্ডাৰ দিছিলোঁ এটা খালি কমেণ্ট কৰা যে যিখিনি কিট আহিব কিটখিনি ডাইৰেক্ট মই ৰং মাৰোঁ মানে পেইণ্ট কৰোঁ নে গ্ৰাফিক্স মাৰোঁ গ্ৰাফিক্স মাৰিলে ভাল হয় নে ডাইৰেক্ট পেইণ্ট কৰি দিলে ভাল হয় তো ব'লা এতিয়া যামগৈ आई थिंक मैं घरले और गम पाइसे बहुतखिनि खरचा हो आसे तो अकमान सपोर्ट हेतु कारण करा बहुतखिनि पैसा खरच करि आसो माने बाइकखনৰ কাৰণে बहुतखिनि अलरेडी इनभेस्ट करा हो गल माने जिमानखिनि पार्ट्स अर्डर दिसो हेखिनि डाइरेक्ट आगतियाके मैं दिलबलगिया होइसे ऑनलाइन पेमेंट करिबलगिया আছে कैश ऑन डिलीवरी নহয় जेहेतु तो बहुतखिनि पार्ट्स मैं अर्डर दिया जिखिनि अर्डर दिसिलो हेखिनि अलरेडी मैं 90% पेमेंट কৰি দিলো 100 ভিতৰত আৰু যিটো 10% আছে হেতু মই ইয়ালে আহিলেহে মানে মই হেতু দিম কৈ থোৱা আছে তো গাইস बस इमानते और आज भिडिओ शेष करूँ ना कि क्या जो भिडिओ भल पाला गम पाइसा यू नो रियल तो गाइस जो भिडिओ भल पाला गम पाइसा कि लगे जो भिडिओ भल लगे लाइक कमेंट और शेयर कर दी नापाहरिबा और जोने जोने एतियाলৈকে सबसक्राइब करा ना चैनल तो सबसक्राइब कर दिया और मजा मजा भिडिओ आहि आछे जेहेतु तो तेतियाলৈকে टिल देन टेक केयर कीप स्माइलिंग कीप सपोर्टिंग साइनिंग ऑफ केबी ब्लॉग्स गाइस बाय बाय।